গাইজ সিক্ৰেট কথা এটা কম আজি। হেল্ল' গাইজ, আজি আমি আছোঁ অৰুহঁতৰ ঘৰত। আজি গাহৰি খাম আমি। এতিয়া গাহৰি আনিব যাওঁ, তো চাই থাকক। বল জলদি বল। গাহৰি গাহৰি খাম আজি। গাহৰি গাহৰি মেন গাহৰি মেন। ভালকৈ গাড়ী চলা, ভালকৈ গাড়ী চলা। গাহৰি মেন গাহৰি 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 এই মাৰিলে মানুহটো। আমি যাওঁ নেকি? অঁ অলপ পইচা ঐ আমি গৈ আছোঁ, আহি থাক। আমি গৈ আছোঁ গাহৰি আনিবা। তই বেছি খাবি না কম খাবি? দগৰি খাম। হা দগৰি খাম। এই দগৰি এনেও খাবা, দগৰি খাব নোৱাৰিবা। নৰিয়ে এই ৰেল লাইনত কি কৰি আছে মানুহবিলাকে? অঁ কাটছে ন, হাত চাত ছিঙি গৈছে বোলে। অঁ ময়ো গম পাইছোঁ। এই গাহৰি দোকান ইয়াতে আছে অলপ আগত। ইয়াতে ইণ্ডিকেটাৰ মাৰ আৰু কাটি দে। পিছতে অঁ অঁ কাট 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 কাট। এই গাহৰি কিমান পইচা? গাহৰি ল'লোঁ। এতিয়া এটা বেলেগ কামত গৈ আছোঁ, কাম এটাত বেলেগ অলপ আগত কামটো কৰি কেনে যাম আৰু এতিয়া। নে কি ক ৰঞ্জিত? ইয়াতে এই ৰাইট চাইডে নিত্যতে এয়া মোৰ গন্তব্যস্থান পাই গ'লোঁ। ইয়াতে অলপ কাম এটা আছে, কামটো কৰি লওঁ। ব'ল কামটো হ'ল এতিয়া গাহৰিলৈ ঘৰত গৈ আছোঁ। মাৰিলে পিছফালে বাইক আহিছে। ব'ল ব'ল লাহে লাহে যাই থাকা। হ'ব দে ভাই, ষ্টাইল দিব নালাগে, অলপ লাহে লাহে যাই থাক আৰু আৰামত। আমি যাই ল ভাই গলিত সোমাইছোঁ। গলিত অৰুহঁতৰ গলি অৰুহঁতৰ গলি। এতিয়া চিধাই যাব এইফালে অৰুহঁতৰ ঘৰ পাম আৰু। এই যে মাংস খোৱাৰ কথাহে, বহুত দিনৰ মূৰত যে গাহৰি খোৱাৰহে কথা আৰু নেকি। আৰু অৰুহঁতৰ গলিত গাড়ী সোমাই দিছে। মোৰ লোক ভৰিত কিবা লগাই লৈ আহিছে। এই অৰুহঁতৰ ঘৰ পাই গ'লোঁ। ইয়াতে আমাৰ সৈতে পাৰ্টি। আমি মাংসখিনি অৰুহঁতৰ ঘৰত থৈ আহিছোঁ। এতিয়া বাকী বজাৰখিনি কৰিলোঁ। এইটো কুলদীপে পইচা দিয়া নাছিল, পইচা দিলোঁ। লেংটা হৈ আছে ই চবে কৰিছে নেকি? অঁ হে গাইছ কি খবৰ? গা ধুব যাব ওলাইছিলি? গা ধুই আহিছোঁ মই। গা ধুই আহিছোঁ। ক্লাছ কৰি আছিলোঁ অনলাইন ক্লাছ। হ'ল আছে আৰু আধা ঘণ্টা। এতিয়া বাকী বজাৰখিনি কৰি লওঁ, তই আহি থাক। অ'কে আমি বজাৰখিনি কৰি লওঁ। অ'কে বাই বাই। আমি বজাৰ চজাৰ কৰি আহি ইয়াতে কাটা কুটা কৰি আছোঁ। ধনিজা কাটি আছে, এইটো বিবেক, অৰূপ আৰু মই। A few minutes later. গাইছ কুলদীপ আহিলে আমাৰ মাজত। গাইছ এতিয়া হাত ধুই আছোঁ, মই জ্বলা তলা লাৰিলোঁ। কি খবৰ তোমালোকৰ? এইটো পুৱা এই কুলদীপে অলপ পিছত জাপ মাৰি দিব। গাইজ কুৱাৰ পৰা পানী তুলি আছে আমাৰ মৰমৰ ভাইটি, আমাৰ ফিউচাৰ ব্লগাৰ। মানে ব্লগিঙে কৰি আছে কিন্তু ফিউচাৰ মানে ফেমাছ ইউটিউবাৰ। এবাৰ চাই দিয়া তুমি, এবাৰ চাই দিয়া। অঁ পানী আছে গাইজ, পানী আছে। চাওঁ পানী চাম লেতেৰা পানী। হ'ব দে। আমাৰ ভাত চাত বনোৱা হৈ গ'ল। গাহৰি মাংস মই বনালোঁ আৰু দুইটাই লগ লাগি বনালোঁ। সেইটো এইয়া হেৰি কাটি থকাটো, নেমু কাটি থকাটো, আৰু কুলদীপ। অৰূপে এনেই আছে, এই অকল পানী ওলাইছে অৰূপে। এয়া মাংস। ভিডিঅ' বেয়া কৰিব কাৰণে এইটো মানুহে বেয়া কৰে। সিটো আহাৰ পৰা মোবাইলত টিপি আছে, বেলেগ কাম ধান্দা নাই। এটা এইটো মোবাইলত লাগি আছে। এতিয়া মাংস দে কম পাই। এই তাক বোলে গাইজ কিবা এক্সিডেণ্ট হোৱা ফটো আছে, কাৰোবাক কৈছে সি এক্সিডেণ্ট হোৱা বুলি। খাই বৈ আকৌ ভিডিঅ' দি আছোঁ। আমি খাই লওঁ এতিয়া। তো বনি ৰহিয়ে মেৰে সাথ। A few minutes later. গাইজ ফাইনেলি আমাৰ ভাত খোৱা হৈ গ'ল। এইফালে গোটেইকেইটা ভাত খাই পৰি আছে, তলত কুলদীপ পৰি আছে, এইটো অৰূপে কাম কৰি আছে। এইবিলাক কাম কৰা চলিয়ে। तो बने रहिए हमारे साथ, मेरे वीडियो देखते रहिए, है कि नहीं? हाँ।
বল এফালে যাওঁ বল এফালে যাওঁ অলপ বহি লওঁ এফালে যাম A few minutes later. আমার স্টার্ট হয়েছে মারামারি স্টার্ট ইয়া দুইটারা মারামারি স্টার্ট হয়েছে গাইজ অৰূপে মানে ভুল এটা ক'লে ধনজিতে বেয়া মাৰছে মাৰ নাখাবৰ কাৰণে ভৰিত ধৰিছে এইটা হাই আহিছে বেচারা মার খাই কাৰণে দম আছে মাৰি থৈ অৰূপ যা এ মাৰি থৈ তই মাৰ খাই কি আহিবি পুৰুষত প্ৰশ্ন উঠিছে অৰূপ মাৰি থৈ মাৰ সালা এ অৰূপ এ এনেকে মাৰলে যিটো সালা নিজৰ ঘৰতো সন্মান নাই গাইছে অৰূপৰ ঘৰত অৰূপকে মাৰিলে ই মাৰ খোৱা চলি মোবাইল কি কৰিব ওলাইছে অৰূপ চিক্ৰেট কথা এটা কম আজি ইফালে কুলদীপ আছে মোৰ বন্ধুকেইটা আছে পিছফালে অৰূপ আছে সিহঁতকেইটাই জানে আৰু কথাটো আৰু কোনোৱে নাজানে চিক্ৰেট কথা আৰু এতিয়া ভিডিঅ'টো যোনে যোনে চাই আছে মোৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি দাদা বাইদেউ খুৰা খুৰী পেহা পেহী মামা মামী আৰু কি বৰমা বৰদেউতা তাৰপিছত ভিনদেউ দাদা আৰু বাইদেউ দাদা নবৌ চব আৰু যোনে যোনে চাই মামা আমি কৈছোঁ মামা চলি বুলি যোন আৰু মামা চলি বুলি মোৰ মামাৰ ঘৰৰে ধুনীয়া ছোৱালীটো কোনবা এতিয়া আৰু মামাহঁতৰ ধুনীয়া ছোৱালী নাই চবেই চাব আৰু ভিডিঅ'টো মানে চবেই চিক্ৰেট কথাটো শুনিব মই আজি চবকে কৈ দিম বুলি ভাবিছোঁ কথাটো কওঁ না যেতিয়া মই 3 বছৰমান আছিল তেতিয়া সৰু আছিলোঁ দেই এতিয়া 3 বছৰ হ'ল 18 বছৰ কমপ্লিট হৈ গুচি গ'ল 18+ হৈছে এতিয়া আমি ডাঙৰ হ'লোঁ এৰপে কি বুজে গম পাই গাইজ সময় সলনি হয় সময়ৰ লগে লগে চব সলনি হয় হয়নে নহয় কচোন আগতে সৰু আছিলোঁ সময় বেলেগ আছিল এতিয়া ডাঙৰ হ'লেও সময় বেলেগ হ'ল হয়নে নহয় সময় চব সলনি কৰে টাইম চবৰে আহে সময় চবৰে আহিব চবৰে সময়ৰ লগত চব কি কয় চব পৰিৱৰ্তন হ'ব ইয়াৰ পৰা কিবা মন্তব্য দিবি তই নাথিং ইজ পাৰ্মানেণ্ট ইন দিছ লাইফ গাইজ চ' একো পাৰ্মানেণ্টকৈ নকৰিব সকলো টেম্পৰেৰী কৰিব কিন্তু টেম্পৰেৰী কৰোঁতে যদি কিবা ভাল লাগে পাৰ্মানেণ্ট কৰি ল'ব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বৰ ভাল ভাল মটিভেশ্যনেল স্পীচবোৰ দি থাকে কিবা এটা কৈছোঁ মই ভাল ভাল ডাইলগবিলাক মাৰি থাকে গাইজ পূৰা ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো গ্ৰ' কৰাত একদম আপোনালোকে হেল্প কৰিব আপোনালোকে হেল্প নকৰিলে কোনে কৰিব আৰু আমাৰ লগত মৰমত শুনি আছে এই বাবুটোই ইয়াৰ নাম ধনমণি কৈ মুখখনক এইটো ধনমণি ধুনীয়া স্মাইল মাৰিছে কিন্তু একদম ফটুৱা চলি গাইজ এনি টাইম মোবাইলত লাগি থাকে মোবাইলটোত বাহিৰে একো নাজানে মোবাইলটোত কি চাই আছে দেখাই দে গান ইউটিউবত মোৰ ভিডিঅ' চাই আছিল চাগে আৰু গাইজ আমাৰ লগত এইটো চলি চাওক এতিয়া কাজিয়া কৰি থাকিব এনি টাইম এই মুখত মাস্ক কামুৰি কিবা প্ৰুফ কৰিব খুজিছে নাজানো চাই কিবা কিন্তু ইয়াৰ মুখত মাস্কখন দেখি পেলাই কিবা গৰু বগালৈকে মনত পৰিছে তো গাইজ চিক্ৰেট কথাটো ক'লোঁ আৰু পিছলৈকে আৰু চিক্ৰেট কথা কৈ যাম তো মোৰ ভিডিঅ' চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো আৰু ভিডিঅ' দি আছোঁ ধন্যবাদ